আসসালামু আলাইকুম নমস্কাৰ সকলোকে স্বাগতম মোৰ ইউটিউব চেনেললৈ আৰু আমি এটা সিৰিজ যেটো ষ্টাৰ্ট কৰিছিলোঁ বৰ্ডিঙৰ ভিডিঅ' যিবিলাক আপোনালোকে চাইছে যে আপোনাৰ জিৰো সাইজৰ পৰা একদিনৰ পোৱালিৰ পৰা এক মাহলৈকে কেনেকুৱা আপুনি পুহিব গোটেইখিনি ডিটেইলছ আপোনালোকৰ ওচৰত দাঙি ধৰিছিলোঁ আৰু মই আশা কৰোঁ যদি আপোনালোকে সেই ভিডিঅ'টো গোটেইখিনি চাই তেনেহ'লে ইনশাআল্লাহ আপোনাৰ বেলেগ আৰু কোনো মানুহক খুদা বা এনেকুৱা কোনো দৰকাৰ নহ'ব এটোতে ভৰপূৰ নলেজ আছে যদি গোটেইখিনি আপুনি চাই ভালকে তো আজি মোৰ যেকিটা পোৱালি আপোনাক দেখাইছিলোঁ তো এইবিলাক পোৱালিৰ বয়স হৈছে আজি 29 দিন এটা পোৱালি চাব পাৰে আৰু এটা পোৱালি প্ৰায় কেইটামান আছে আপোনাৰ আধা কেজিৰ ওপৰত গৈছে কেইটামান আছে 700 গ্ৰাম আছে কেইটামান আছে 400 গ্ৰাম আছে মানে আপোনাৰ প্ৰায় বেছিভাগেই আপোনাৰ 700 গ্ৰাম আশে-পাশে গ'ল আপোনাৰ 700 গ্ৰামৰ ওপৰত আছে আমি যেটো ভিডিঅ' যেখিনি কথা আপোনাক একদিনৰ পৰা পোৱালি কি খুৱাব সেই সিৰিজটো যদি আপুনি ভালকে চাই আৰু মোৰ ইয়াৰ পৰা আপোনাৰ যে এটা পোৱালিও মৰা নাই আজি আপোনাৰ 29 দিন হ'ল এতিয়াও পুৰা এক মাহ হোৱা নাই তথাপিও মোৰ ইয়াত এটা পোৱালিও কোনো ড্যামেজ হোৱা নাই যেকেইটা আছিলে আলহামদুলিল্লাহ গোটেইকেইটা আছে আমাৰ ইয়াত এটা পোৱালি ড্যামেজ হোৱা নাই আমি একদিনত যেদিনাখন ভিডিঅ' বনাইছিলোঁ তাত আমি কৈছিলোঁ যে আপুনি ফাৰ্ষ্টৰ দিন এন্টিবায়োটিক আৰু ওআৰএস খুৱাব প্ৰায় 3 দিন নেক্সট এটা ভিডিঅ' আছিল তাত কোৱা হৈছে যে আপুনি ওআৰএস আৰু পাউডাৰ যেটো ওআৰএস আৰু যেটো আপোনাৰ এন্টিবায়োটিক আছে এটো খোৱাৰ পিছত আপুনি খুৱাব নিউৰোকাইন প্লাস যেটো মিনারেল সিরাপ আছে আৰু হেটো আপোনাৰ 5 দিন খুৱাব দিছিলোঁ তাৰ পিছত আছে আপোনাৰ ইকেআরসি আৰু মিনারেল মিক্সার তাৰ পিছত এটো আপোনাৰ 8 দিন 10 দিন তাৰ পিছত আছে আপোনাৰ অষ্ট্ৰোবেট প্লাস যেটো বিমারেল মাল্টিভিটামিন হয় তো এইকেইটি যেকেইটা মই যেনেকুৱা কৈছোঁ এই হিচাপত খুৱাব লাগিব যদি আপুনি ইয়াৰ ভিতৰৰ পৰা যে মই অষ্ট্ৰোবেট আৰু মিনারেল মিক্সার খুৱাই ৰিজাল্ট বহুত ভাল পাইছোঁ পোৱালিকেইটা বহুত স্পিডত ডাঙৰ হৈছে গ্ৰোথ আহিছে তাতে ঝামেলা হ'ব পোৱালি বাঢ়ি যাব কিন্তু তাৰ হাড়ডিত তাৰ ভৰিত যেটো জোৰ শক্তি থাকিব লাগে হেতু নোপোৱা হ'ব আৰু হেতু নোপোৱা হ'লে বেমাৰ ধৰিব তো যাৰ কাৰণে যেখিনি মই মেডিসিন কৈছোঁ এই গোটেইখিনি কম্বিনেশ্যন আপুনি পাহৰি গ'লে ঝামেলা হ'ব এইকেইটা আপোনাৰ খুৱাব লাগিব আলহামদুলিল্লাহ আৰু এটা পোৱালিও মোৰ ড্যামেজ হোৱা নাই মোৰ ইয়াত 65টা পোৱালি আছিলে 65 পিস তাৰ পৰা আপোনাৰ 30টা পোৱালি আমাৰ ওচৰতে এজনে ফাৰ্ম খুলিছে তেওঁ লৈ গ'ল আৰু মোৰ ইয়াত এইটো মই জানুৱাৰীৰ কাৰণে পুহি আছোঁ 35টা পোৱালি আৰু আপোনাৰ বহুত পোৱালি অৰ্ডাৰো আহি আছে যাৰ কাৰণে মোৰ হাঁহৰ পৰিমাণো বঢ়াব লাগিব তো সেইকাৰণে মই ৰাখি দিছোঁ যেকেইটা ফিমেল হ'ব এইকেইটা মই ৰাখি দিম আৰু ফিমেলৰ কাৰণে যেকেইটা মতা হাঁহ লাগে মই ৰাখি আৰু গোটেইখিনি মই বেচিম ধৰক ইয়াত আপোনাৰ 65 পিস আছে তাৰ পৰা কমসে কম আপোনাৰ 15-20 পিস মটা ওলাব আৰু মটাখিনি লাভ হয় বেছি আপোনাৰ ফিমেলতকৈ সেইকেইটাতে অলপ লাভটো বেছি হয় পাৰ পিস হাজাৰৰ ওপৰত যায় তো মই তাৰ পৰা এইটো ৰাখি দিম আৰু মাইকীখিনি আমি ৰাখিম আৰু যেটো মটা আছে এইটো আমি সেল কৰি দিম তো মোৰ আজিৰ ভিডিঅ'টো বেলেগ কোনো ইনফৰমেশ্যন নহয় মই জাস্ট আপোনালোকক দেখাইছোঁ যে মেডিচিনৰ ৰিজাল্ট কেনেকুৱা কি মেডিচিন কৈছিলোঁ আৰু এইখিনি খোৱাৰ পিছত মোৰ হাঁহকেইটাৰ সাইজ কি হ'ল এইটো জাস্ট দেখুৱাৰ কাৰণে আপোনালোকৰ কাৰণে এইটো ভিডিঅ' মোৰ প্ৰায় কমেণ্টত এড্ৰেছ সোধে তো এড্ৰেছ মোৰ নগাঁও জিলা হয় কচুৱা গাঁৱৰ নাম হৈছে আপোনাৰ লুটুমাৰী বৰগাঁও তো আপুনি সেইটো দূৰৰ পৰা কল কৰিলে আপুনি সেই বৰগাঁও শুনিলে এইটো নাম গাঁও বিচাৰি নাপাব যাৰ কাৰণে কচুৱা জাগা এইটো মনত ৰাখিলেই হ'ল কচুৱাটো সবেই চিনি পায় আমাৰ নগাঁও মৰিগাঁও হোজাই কামৰূপ তাৰ পৰা কচুৱা ক'লে সবেই চিনি পায় তো কচুৱালৈকে আপোনালোকে আহিলে আমাৰ এইটো গাঁৱৰ বহুত দূৰ নহয় 2-2.5 কিলোমিটাৰ হ'ব আপোনালোকে পোৱালি কালেক্ট কৰিব পাৰিব আৰু পোৱালি অলৰেডি এই মাহত যেকেইটা ওলাব আগষ্ট অলৰেডি সেল হৈ গ'ল সেপ্টেম্বৰৰ ফুল বুকিং হৈ গ'ল অক্টোবৰৰ বুকিং যদি কোনোবাই কৰে তো কৰিব পাৰে যোগাযোগ নম্বৰ মই দি দিম নম্বৰ আৰু মোৰ হৰ এটা ভিডিঅ' ডেসক্ৰিপশ্যনত আমাৰ নম্বৰ পাই যাব এড্ৰেছ পাই যাব ঠিকনা সব দিয়া আছে মই ভিডিঅ'ত কোনো এডিটিং নকৰোঁ যাৰ কাৰণে মই স্ক্ৰীনত আপোনাৰ নম্বৰ শো নকৰোঁ তো আমাৰ ডেসক্ৰিপশ্যনটো চেক কৰিলে আপুনি পাই যাব ঠিক আছে আৰু মই যেখিনি মেডিচিন কৈছোঁ যদি আপুনি এইখিনি বস্তু মনত ৰাখে তো কোনো মানুহক কোনো ডক্টৰক খুদাৰ দৰকাৰ নহ'ব ইনশাআল্লাহ এইটোতে আপোনাৰ পোৱালিৰ গ্ৰোথ আহিব আৰু গ্ৰোথ আপুনি চাব পাৰে তাৰ যেটো দুই সাইডৰ যেটো লম্বা পাখি হয় হেটোৰ এতিয়াও কোনো চিহ্নই নাই তথাপি এটা সাইজ চাক 700 গ্ৰাম লৈকে গৈছে
ঠিক আছে। তো কোনোবাই ভাবে যে এইটো পুহিলে কি আমি বহুত মানুহে কালাৰ পেকিং পোহে। তো কালাৰ পেকিং পুহিলে কালাৰ পেকিঙৰ সমান স্পীডত গ্ৰোথ আমি এইটো আনিব পাৰিম মেডিচিনৰ সহায়ত। যদি ভাল উন্নত মানৰ দানা দিয়ে তো কালাৰ পেকিঙৰ সমান দ্ৰুত গতিত বাঢ়িব। আপোনালোকে এইটো পুহিব পাৰে। কালাৰ পেকিঙতকৈ আপোনাৰ লাভো বেছি। কালাৰ পেকিং আপুনি 100টা পুহিলে 50 যোৰা হ'ব, ডাইৰেক্ট 800-900 টকাকৈ যোৰা যাব। আৰু এইটো যদি পোহে তো 100ৰ ভিতৰত আপোনাৰ 50টা মতা ওলাব, যিটোৰ ৰেট ডাইৰেক্ট 1000 টকা। আৰু বাকী যেটো 25 যোৰা ফিমেল ওলাব, সেই ফিমেলটো আপোনাৰ 900-1000 টকাকৈ চেল কৰিব পাৰিব। তো ইয়াত আপোনাৰ কালাৰ পেকিঙতকৈ বহুত বেছি লাভ। এইটো আপোনাৰ কালাৰ পেকিঙৰ নিচিনা মানুহে পুহিব নোৱাৰে, কাৰণ পোৱালি কালেক্ট কৰিব নোৱাৰে। পোৱালি খুব কম পোৱা যায়। এইটো ময়ো গম পাই আছোঁ যে আমি হাঁহ পুহি আছোঁ, পোৱালিৰ কিমান ডিমাণ্ড হয়, যাৰ কাৰণে আপোনাৰ মানুহে পুহিব নোৱাৰে। তো এইটো যদি আপোনালোকে আমাৰ লগত যোগাযোগ কৰি যদি বেচ বাই বেচ আপোনালোকে পোহে, তো পুহিব পাৰে, আমি পোৱালি কালেক্ট কৰি দিম আমাৰ ফাৰ্মৰ পৰা, বা আমাৰ আৰু দুটা ফাৰ্ম আছে, তাৰ পৰাও আমি দিব পাৰিম। যদি আপোনালোকৰ লাগে, আমাৰ যোগাযোগ নম্বৰ ডিছক্ৰিপশ্যনত দিয়া থাকিব, কল কৰিব। আপোনালোকে মোৰ চেনেলটো বহুতখিনি ছাপোৰ্ট কৰিছে। মোৰ নতুন হিচাপে আৰু এই ফাৰ্মিং এগ্ৰিকালচাৰ যেটো বহুত মানুহে ভিডিঅ' বনায়, তো ইমান দ্ৰুত গতিত ছাবস্ক্ৰাইবাৰ নাবাঢ়ে। আলহামদুলিল্লাহ বহুতখিনি স্পীডত মোৰ চেনেল গ্ৰ' হৈ আছে। আৰু মোৰ চেনেলটোৱে বহুতখিনি সহায় কৰিছে যে পোৱালিবোৰ আমাৰ বহুত দূৰৰ পৰা বুকিং হৈছে, যে তেওঁলোকে পোৱালি নাপায় ওচৰত, বা বজাৰৰ পৰা কিনি আনিলে মৰি যায়। তো মোৰ কাৰণে ভাল, আপোনালোকৰ কাৰণে ভাল। সেইকাৰণে আপোনালোকে ভিডিঅ'টো চাব, কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইবটো কৰিব। ঠিক আছে, আজিৰ ভিডিঅ'তে এইখিনি, ধন্যবাদ।